মৰাণৰ খোৱাঙত একেদিনাই অলংকাৰিক মাছ উৎপাদনৰ 6খন আঁচনি উদ্বোধন। থলুৱাভাৱে অলংকাৰিক মাছ উৎপাদনৰ বাবে ডিব্ৰুগড় জিলা মীন বিভাগে লৈছে অভিলাষী আঁচনি। ডিব্ৰুগড় জিলা মীন বিষয়া তীৰ্থনাথ হাজৰিকাৰ তৎপৰতাত ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং কটকী পুখুৰী আহোম গাঁৱত একেদিনাই উদ্বোধন কৰা হয় এনে 6খন আঁচনি। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ জৰিয়তে স্থাপন কৰা হৈছে অলংকাৰিক মাছ উৎপাদনৰ প্ৰকল্পসমূহ। মঙলবাৰে একেদিনাই আঁচনিসমূহ উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। এই আঁচনিসমূহৰ ভিতৰত ক্ষুদ্ৰ আৰু মধ্যমীয়া এই দুটা প্ৰকাৰৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহত অলংকাৰিক মাছৰ পোনাৰ লগতে পৈণত মাছো উৎপাদন কৰা হয়। আমদানিকৃত অলংকাৰিক মাছৰ লগতে থলুৱা অলংকাৰিক মাছৰ উৎপাদনৰ লক্ষ্য লৈছে মীন বিভাগে। এই প্ৰকল্প উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজি শ্যাম, মৰাণ দেখাৰী জিলা পৰিষদৰ সদস্যা শিখামণি তামুলী গগৈ উপস্থিত থাকে। ডিব্ৰুগড় জিলা মীন বিভাগৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি PMSY প্ৰধানমন্ত্ৰী মৎস্য সম্পদা আঁচনিৰ অধীনত ডিব্ৰুগড় জিলা মীন বিভাগে আমাৰ মৰাণ সমষ্টিৰ খোৱাং ব্লকৰ অন্তৰ্গত এই কটকী পুখুৰী গাঁৱত হালদিবাৰী পঞ্চায়ত খোৱাং পঞ্চায়ত তো এই গাঁৱত ইতিমধ্যে 6গৰাকী মহিলাক আনএমপ্লয়ড ওমেন হয় তেওঁলোক। এই 6গৰাকী মহিলাক 6টাকৈ এনেধৰণৰ অলংকাৰিক মাছ পোনা উৎপাদনৰ কেন্দ্ৰ তেওঁলোকক আগবঢ়াইছে আৰু ইয়াৰ মূল্য দুটা প্ৰকাৰৰ আছে, এটা 3 লাখ টকা আৰু এটা 8 লাখ টকা। গতিকে এতিয়া আমি যিটো চাইছোঁ এইটো 8 লাখ টকাৰ প্ৰজেক্ট। এইটো ইয়াক মধ্যমীয়া ৰেঞ্জৰ এইটো হয়। ইয়াতে যিবিলাক মাছ উৎপাদন কৰিব, মাছৰ যিবিলাক অলংকাৰিক মাছ, আপোনালোকে জানে যে আমাৰ যিবিলাক ঘৰুৱাভাৱে যিবোৰ অলংকাৰিক মাছ পালন কৰা হয়, একুৰিয়ামত ৰখা হয়, এই মাছবিলাক সাধাৰণতে ট্ৰপিকেল ফিছ হয়, সাগৰীয় মাছ। কলিকতাৰ পৰা প্ৰায় আহে, পশ্চিমবংগৰ এইবিলাক সাগৰৰ পৰা। কিন্তু আমাৰ থলুৱাভাৱে বহুত এনেকুৱা মাছ আছে যিবিলাক অলংকাৰিক মাছ আমি থিতাতে পাই থাকোঁ, কিন্তু ৰক্ষণাবেক্ষণৰ অভাৱত বা ইয়াক ভালকৈ আমি ৰাখিব পৰা নাই, সেইকাৰণে বহু সময়ত বহু প্ৰজাতি নাইকিয়া হৈ গৈছে। মই ভাবোঁ যে এনেধৰণৰ কাম কাজবিলাকৰ যোগেদি থলুৱা যিবিলাক অলংকাৰিক মাছ আছে সেইবিলাকক ৰক্ষণাবেক্ষণ দিব পৰা যাব, লগতে ইয়াক পোনা উৎপাদন কৰি বিক্ৰীৰ ক্ষেত্ৰতো এখন সুন্দৰ বজাৰ সৃষ্টি কৰিব পৰা যাব। গতিকে এই যিটো প্ৰবল এটা হেঁপাহ আমাৰ উদ্যমী যুৱক যুৱতীসকলৰ, সেইটোৱে আগন্তুক দিনত নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। এই 6গৰাকী মহিলাই যিটো ধৰণে আগবাঢ়ি গৈছে, মই ভাবোঁ যে আগন্তুক দিনত তেওঁলোকৰ যোগেদিয়ে এটা আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল নাৰী জাতি নিৰ্মাণৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ ভূমিকা পেলাব পাৰিব। তো এই আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনৰ আঁচনি। আমি বিগত বছৰতে এটা পৰিকল্পনা কৰিছিলোঁ যে ডিব্ৰুগড় জিলাত অকল মহিলাসকলক লৈ আমি মহিলা সবলীকৰণৰ কথা লক্ষ্য ৰাখি মহিলাসকলক লৈ প্ৰজেক্ট কৰিছিলোঁ। ইয়াত আমি গোটেই ডিব্ৰুগড় জিলাত 10টা বেকয়াৰ্ড অৰ্নামেণ্টেল ফিছ ইউনিট আৰু 2টা মধ্যমীয়া অৰ্নামেণ্টেল ফিছ ইউনিট আৰু এটা ইণ্টিগ্ৰেটেড অৰ্নামেণ্টেল ফিছ ইউনিট। ইয়াত আমি এইখন কটকী পুখুৰী গাঁৱত ইয়াত আমি আপোনাৰ 4টা বেকয়াৰ্ড অৰ্নামেণ্টেল ফিছ ইউনিট আৰু 2টা মধ্যমীয়া অৰ্নামেণ্টেল ফিছ ইউনিট আমি কৰিছোঁ। আৰু ইয়াৰ মেইন উদ্দেশ্যটোৱে হ'ল যে বাহিৰৰ যিবিলাক অলংকাৰিক মাছ আছে সেইবিলাক ইয়ালৈ লৈ আনি ইয়াত ব্ৰিডিং কৰি সেই তাৰ পৰা যিটো উৎপাদিত সামগ্ৰী হ'ব সেইটো আমি ডিব্ৰুগড় জিলাতে নহয় গোটেই অসমতে যাতে আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ আৰু এওঁলোকক যাতে চেল্ফ ছাফিচিয়েণ্ট কৰিব পাৰোঁ। আৰু এটা হেৰি আছে যে আমাৰ লোকেল যিখিনি অৰ্নামেণ্টেল পিচ আছে সেইখিনি সংগ্ৰহ কৰি আনি সেইখিনি আমি এক্সপৰ্ট কৰাৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ কলিকতাৰ যোগেদি, যে বাহিৰৰ কাণ্ট্ৰিবিলাকলৈ যাতে আমি এক্সপৰ্ট কৰিব পাৰোঁ। এই দুটা কথা আমি লক্ষ্য ৰাখি আগবাঢ়িছোঁ। অনাগত দিনত আমি ভাবিছোঁ যে এওঁলোকৰ যিখিনি উদ্যোগী যুৱক মহিলা আছে তেওঁলোকক লৈ আমি এটা ভাল বজাৰ সৃষ্টি কৰিব পাৰিম, সেইটোৱে আমাৰ উদ্দেশ্য।